আপোনাক চিনি নোপোৱা বা আপোনাৰ বিষয়ে একো নজনা মানুহে আপোনাক কেতিয়াও হিংসা বা বেয়া কামনা নকৰে। এই কথা বাৰে বাৰে প্ৰমাণিত হৈ আহিছে। আপোনাক হিংসা কৰিব সেইজন মানুহে যিজন আপোনাৰ আত্মীয় স্বজন, যিজন হয়তো আপোনাৰ ওচৰ চুবুৰীয়া বা আপোনাৰ সহকৰ্মী। সেই বিষাক্ত লোকসকলক মনে মনে চিনি থোৱাৰ আপোনাৰ প্ৰয়োজনীয়তা আছে। প্ৰথমে জানি লওক, মানুহে নিজৰ প্ৰশংসা আনৰ মুখত শুনি ভাল পায়, যি মানুহৰ সহজাত প্ৰবৃত্তি। আপুনি যদি কিবা ভাল কাম কৰিছে তেন্তে আপোনাক মানুহে প্ৰশংসা কৰাটো স্বাভাৱিক। কিন্তু একো কাৰণ নথকাকৈ আপোনাক যদি কোনোবাই প্ৰশংসা কৰিছে, সেইজন মানুহৰ পৰা সাৱধান হওক। বুজি লওক, তেওঁ কিবা স্বাৰ্থৰ বাবে এনেকুৱা কৰিছে। সেই মানুহক কেতিয়াও মনৰ ভিতৰত ঠাই নিদিব। এনে মানুহৰ মুখত মিঠা হাঁহি থাকিলেও মনত আপোনাৰ প্ৰতি বিষ সাঁচি ৰাখে। এনে লোকে আপোনাৰ সফলতাত কেতিয়াও আনন্দ নকৰে। আপোনাৰ প্ৰশংসা বেলেগৰ মুখত কেতিয়াও সহিব নোৱাৰে। এই চাম মানুহক চিনি থ'ব। দ্বিতীয়তে, আপোনাৰ ওচৰে পাজৰে বা আপোনাৰ আত্মীয় কিছুমান মানুহ দেখিব যি আপোনাৰ উত্তৰণ হোৱা দেখিব নোৱাৰে। সদায় আপোনাতকৈ এখোজ ওপৰত থকাৰ তেওঁলোকে হাবিয়াস কৰে। যেনে আপুনি কিবা এটা বস্তু ক্ৰয় কৰিলে তাৰ কেইদিনমান পাছত দেখিব সেই ব্যক্তিজনে আপোনাতকৈ অলপ হ'লেও ভাল এটা বস্তু কিনি আনিব। আৰু যেতিয়ালৈকে বস্তুটো কিনিব নোৱাৰে আপুনি মন কৰিব, তেতিয়ালৈকে তেওঁ আপোনাৰ লগত সহজেই হ'ব নোৱাৰে। অৰ্থাৎ এই ধৰণৰ লোকে সদায় আপোনাক হেয় প্ৰতিপন্ন কৰা আৰু অপদস্থ কৰাৰ কৌতূহল মনত সাঁচি ৰাখে। এই শ্ৰেণীৰ মানুহক চিনি পাই ৰাখক। তৃতীয়তে, আপুনি আপোনাৰ মাজতেই এনে কিছুমান মানুহ পাব যিয়ে সকলো সময়তে আপোনাৰ সৈতে ভাল সম্পৰ্ক বনাই ৰাখিব, কিন্তু আপোনাৰ কামবোৰত তেওঁ ভালদৰে নজৰ দি তাৰ পৰা ভুলবোৰ বিচাৰি থাকিব। আপুনি কৰা শুদ্ধ কামতো তেওঁ ভুল উলিয়াবলৈ যত্ন কৰিব। এনে লোকৰ পৰা সাৱধান হওক, কাৰণ আপোনাৰ অনুপস্থিতিত এইবোৰ মানুহে আপোনাক বদনাম কৰিব। এনেকুৱা মানুহে আপোনাৰ ভাল কামৰ ৰসন সানি সমাজত বেয়াকৈ প্ৰচাৰ কৰিব। এইখিনি মানুহক চিনি থোৱাৰ আপোনাৰ প্ৰয়োজনীয়তা আছে। আজিৰ এই চমু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।